নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল। আজি আমি গুৱাহাটীৰ ওচৰতে থকা ঐতিহাসিক কাজলী চকীলৈ আহিছোঁ। কাজলী চকী এয়া এটা হিষ্ট্ৰিকেল চকী হয়। এখন আহোম ৰজাৰ দিনত এখন সামৰিক ঘাটি আছিলে। লিখা হৈ আছে। আহক আমি আপোনালোকক অকণমান কাজলী চকীখন দেখাওঁ। এয়া আমি কাজলী চকীৰ একদম ওপৰলৈ উঠি আহিলোঁ। এইফালে কলং নদী আৰু সেইখন ব্ৰহ্মপুত্ৰ নদী। সেইফালে ব্ৰহ্মপুত্ৰ নদী আৰু এইখিনিতে কলং আৰু ব্ৰহ্মপুত্ৰ জইন হৈছে। সেই ঠাইখিনিতে কলং আৰু কপিলী মিল হৈছে। আৰু এইটো সামৰিক দৃষ্টিৰ ফালৰ পৰা মানে মিলিটাৰীলি খুব ষ্ট্ৰেটেজিক জেগা। আৰু এইখন সেইকাৰণে কাজলী চকী হয়। ইয়াতে আমাৰ অসমৰ সৈন্যবিলাকে আহোম স্বৰ্গদেউসকলৰ দিনত ঘাটি পাতিছিল, কাজলী চকী পাতিছিল। কাৰণ ইনকেছ যদি গুৱাহাটীখন মোগলৰ হাতত যায় তে নেক্সট ফাইটটো ইয়াতে কৰিব, মানে অসমীয়া সৈন্যবিলাকে নেক্সট ফাইটটো ইয়াতে এইখন এইটো কাজলী চকীৰ পৰা টপ পইণ্ট। আৰু এই চকীখনৰ বিষয়ে আমাৰ বহুত হিষ্ট্ৰীত উল্লেখ আছে। চ' এইখন খুব মানে ষ্ট্ৰেটেজিক জেগা। মই ক'ত হিষ্ট্ৰীত পাইছোঁ যে এইখন জেগাত বহুত যুদ্ধ লাগিছে, বহুত কেইখন যুদ্ধ হৈছে আহোম আৰু মোগলৰ মাজত, অসমীয়া আৰু মোগলৰ মাজত। আজি এইখন মানে এতিয়া এই জেগাখিনি মানে খুব সুন্দৰ, এখন ভাল টুৰিষ্ট স্পট হোৱাৰ মানে সম্পূৰ্ণ পটেঞ্চিয়েল আছে। আৰু কাজলী চকীত বৰ্তমান এই পাহাৰটোৰ ওপৰত এটা বিষ্ণু মন্দিৰ আমি দেখা পাইছোঁ। বিষ্ণু মন্দিৰ এটা দেখা পাইছোঁ। মন্দিৰটো কেতিয়া হ'ল আমি গম নাপাওঁ। ৰজাৰ দিনত আছিল নে নাই মই গম নাপাওঁ এইটো বিষয়ে, আমি কোনো তথ্য পোৱা নাই এইটো বিষয়ে। বাট বৰ্তমান এটা বিষ্ণু মন্দিৰ ইয়াতে আছে। কেম্পাছটো ডাঙৰ ন? ধুনীয়া ঠাণ্ডা পৰিৱেশ। ভাল লাগিছে নে প্ৰিয়? আমাৰ বহুত ভাল লাগিছে। গছবিলাকো ইমান ধুনীয়া, গছ আৰু গোটেই পৰিৱেশটো ইমান সুন্দৰ। ধুনীয়া বতাহ এজাক মাৰি আছে। এটা বিৰাট ধুনীয়া টুৰিষ্ট স্পট হোৱাৰ মানে চান্স আছে কাজলী চকীখন। এইটোৱে কাজলী চকী বিষ্ণু মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰৰ ভাগ যাব নোৱাৰি, বন্ধ কৰি থৈছে। ভাল লাগিছে ন? মন্দিৰটো ভাল লাগিছে। চকীটোৰ ওপৰত বিষ্ণু মন্দিৰ চাগে পিছত স্থানীয় মানুহবিলাকে বনাই দিলে। ৰজাৰ দিনততো আমি গম নাপাওঁ যে আছে নাই। কৃষ্ণ দায় দুখ নধৰে যেন আমাক। কিন্তু এই ঠাইখিনি বৰ ধুনীয়া। এয়া চাওক কলং কপিলী নদী। গছবিলাক চাওক, গছবিলাক কি ধুনীয়া ধুনীয়া গছ, কি ধুনীয়া ফাগুনৰ বতাহ মাৰি আছে। আৰু সেইফালে চিধাকৈ গ'লে গোবৰ্ধন ঠাইডোখৰ পাব। গোবৰ্ধন দলং এখন আছে, গুৱাহাটীৰ পৰা আহে। মায়ং, এইফালে মায়ং যায়, পবিতৰা। আপোনালোকক এতিয়া এটা খুব ইম্পৰ্টেণ্ট বস্তু দেখাম, আপোনাক দেখাই গৈ আছোঁ ৰ'ব। সেয়া আমি এতিয়া কাজলী চকীৰ ওপৰৰ পৰা নামি নামি গৈ আছোঁ। বহুত ষ্টেপ আছে। প্ৰিয়ম জানানে কাজলী চকীৰ যিজন আহোম ৰজাৰ বিষয়া থাকে তেখেতক কি বুলি কয়? কাজলী মুখীয়া গোহাঁই। কাজলী মুখীয়া গোহাঁই। এনে অন্য যিবোৰ মানে চকী তাতে এজন গোহাঁই থাকে, কিন্তু কাজলী চকীত প্ৰিয়ম দুজন গোহাঁই থাকে। হয়, এজন বৰগোহাঁই পৰিয়ালৰ, এজন বৰপাত্ৰ গোহাঁই পৰিয়ালৰ। আজিহে গম পাইছো ইমান ধুনীয়া কথাটো। এয়া তোমাৰ পিছফালে চোৱা, সেইফালে গোবৰ্ধন নদীৰ দলংখন। নদী নহয়, গোবৰ্ধন দলং আছিল। নদীখন দলংখন কলং কপিলী। নদীখন কলং কপিলী আৰু ব্ৰিজখন গোবৰ্ধন। ভাল লাগিছে নে? বহুত ধুনীয়া। গোবৰ্ধনৰ ব্ৰিজৰ ওচৰতে হেৰি হয়, বজাৰ হয়। আজি দেওবৰীয়া বজাৰ। সেইফালে আমি নামি গৈ আছো। সেইখন বজাৰ বহুত আগৰ যুগৰ পৰা আছে চলি আছে ন। এতিয়া আমি আমাৰ বন্ধুসকলক এটা ইণ্টাৰেষ্টিং বস্তু দেখাম ন। ইণ্টাৰেষ্টিং বস্তু বলক ৰাইজ। চাওক বন্ধুসকল, আহোমসকলৰ দিনৰ বৰটোপৰ গোলা আছে। সেইফালে চাওক, সেয়া চাওক, মাটিত দাব খাই আছে বৰটোপৰ গোলা। মানুহবিলাকে বহুত খান্দি খান্দি লৈ গৈছে। ইয়াত আগতে বহুত পৰি আছিলে।
এইফালে এটা হেৰি এইফালে এটা ফাঁক এটা আছে বনাই দিলে মানুহবিলাক খানি খানি ইয়াৰ পৰা লৈ গৈছে বৰটোবৰ গোলাবিলাক নাজানো আৰু মানুহে লৈছে নে চৰকাৰী মানুহে লৈছে কিন্তু এতিয়াও সেই বৰটোবৰ গোলাবোৰ আছে বৰটোবৰ গোলাবোৰ এতিয়াও মাটিত ডাব খাই পৰি আছে বিৰাট ইণ্টাৰেষ্টিং দেই বহুত ইণ্টাৰেষ্টিং ভাল লাগিছে এতিয়াও আছে পাই সেই পৰিমাণে এতিয়াও সেই বৰটোবৰ গোলাবোৰ মাটিত ডাব খাই আছে আজি আমি এটা ঐতিহাসিক স্থান চালোঁ কাজলী চকী চকীত থকা কাজলীমুখীয়া গোহাঁই এনেকুৱা আমি বহুত দেখিছোঁ আমি শুনা মতে কাজলীমুখীয়া গোহাঁই সকলে ইয়াতে যিবোৰ আহে নাওবিলাক যদি কলঙেদি সোমাব বিচাৰে সেইবিলাকৰ তেওঁলোকে পৰীক্ষা কৰে চাই চিতে বুজাই এই চকীখন তেওঁলোকে মানে ৰক্ষা কৰে এয়া বৰটোবৰ গোলাৰ যিটো স্থান আমি দেখালোঁ সেয়া ইয়াতে এতিয়া নটিচো লগা হৈ আছে চৰকাৰৰ নটিচ এইফালে কিন্তু তলা মাৰি থৈ দিয়া আছে এইফালে তলা মাৰা আছে কিন্তু মানুহে আকৌ সেইফালৰ পৰা খান্দিছে খান্দি কৰি লৈ গৈছে বৰটোবৰ গোলা লৈয়ে গৈছে ভৱিষ্যতলৈ আমি আপোনালোকক দেখাব পাৰিম নোৱাৰিম সেইটো সন্দেহ আগতে বেছিকৈ আছিলে ইয়াতে বহুত আগতে গোলা আছিলে কিন্তু বহুত বৰটোবৰ গোলা ইয়াতে পৰি থাকে এতিয়া মানে গোলাবোৰ চব নোহোৱা হ'ব ধৰিছে যি নহওক আমি অসমৰ ৰাইজসকলক জনাব বিচাৰোঁ যে এইবিলাক আমাৰ ঐতিহাসিক স্থানবিলাক আমি সংৰক্ষণ কৰিব লাগে আৰু এইবিলাক জেগা যদি আমি টুৰিষ্ট স্পট বনাব পাৰোঁ তেতিয়া ভাল হ'ব তেতিয়া মানুহবিলাকে অসমৰ বিষয়ে আৰু গম পাব মানুহবোৰ অসমৰ বিষয়ে আহিব অসমৰ বুৰঞ্জী আৰু অসমৰ যিটো মানে হিষ্ট্ৰী সেই হিষ্ট্ৰীৰ বিষয়ে মানুহবোৰ জ্ঞাত হ'লে ভৱিষ্যতৰ প্ৰজন্মই আমাৰ অসমৰ কাৰণে কাম কৰিবলৈ উৎসাহিত হ'ব ঠিক আছে সকলো সুস্থ হৈ থাকক ভালে থাকক সকলোৰে কাৰণে শুভকামনা ৰাখিলে ধন্যবাদ